Hi everyone, welcome back to my channel. আজি আপোনালোকৰ বাবে উলকবিৰ লগত বনোৱা ছাগলী মাংসৰ ইজি ৰেচিপি এটা লৈ আহিছো। আশা কৰো এই ৰেচিপিটো চাই আপোনালোকে ভাল পাব। গতিকে কেনেকৈ আজি উলকবিৰ লগত ছাগলী মাংস বনাও আহক তেতিয়াহলে ভিডিওটো ষ্টাৰ্ট কৰো এতিয়া। মাংসত দিবৰ কাৰণে উলকবি দুটা এনেদৰে অলপ ডাঙৰকৈ কাটি লৈছো। ইপিনে আলু দুটাও ডাঙৰকৈ কাটি লৈছো। আৰু এয়া তিনটা মিডিয়াম সাইজৰ পিয়াজো এনেদৰে কাটি লৈছো। या তিনটা শুকান জলকীয়া লৈছো আৰু ইয়াত 2 চামুচ আদা নহৰু পেষ্ট লৈছো। এইপিনে ছাগলী মাংসখিনি ভালদৰে ধুই ইয়াত সোৱাদ অনুযায়ী নিমখ হালধি আৰু আধা চামুচ জালুকৰ গুড়ি দি প্ৰায় 1 ঘণ্টামান সময়ৰ কাৰণে মেৰিনেট কৰি থৈ দিছিলো। এতিয়া মাংসখিনি বনাবৰ কাৰণে কেৰাহী এখন ভালদৰে গৰম কৰি ইয়াত অলপমান মিঠাতেল দি লৈছো আৰু তেলখিনি পুৰা ধোৱা ওলালৈকে ভালদৰে গৰম হ'বলৈ দিছো। মাংস বনালে সদায় প্ৰথমতে কেৰাহীখন ভালদৰে গৰম কৰি ল'ব লাগে, তাৰ পিছতে তেল দিব লাগে, তেতিয়া কেতিয়াও কেৰাহীত লাগি নধৰে। এতিয়া ইয়াত একদম অকণমান চেনি দিছো। এনেদৰে তেলত চেনি দি গলাই ললে মাংস জোলৰ ৰংটো ধুনীয়া হয়। আৰু এতিয়া গেছৰ ফ্লেমটো একেবাৰে লো কৰি ইয়াত আধা চামুচ হালধি দিছো আৰু এতিয়া ইয়াত পিয়াজখিনি দি লৈছো। তেলত এনেদৰে অকণমান হালধি দি যদি তাৰ পিছত পিয়াজখিনি দিয়ে তেতিয়াহলে তেলৰ চিটিকনি নামাৰে। গতিকে আপোনালোকে এনেদৰে দি চাব। এতিয়া পিয়াজখিনি লো টু মিডিয়াম ফ্লেমতে পিয়াজৰ কালাৰ গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি থাকিম। এতিয়া ইয়াত মই শুকান জলকীয়া তিনটাও দি লৈছো। এতিয়া ইয়াত মই অকণমান গোটা মছলা দিম। গোটা মছলাৰ ভিতৰত দিছো এটা ডাঙৰ ইলাচি, অকণমান জাবিত্ৰী আৰু অকণমান জায়ফল। লো টু মিডিয়াম ফ্লেমত পিয়াজখিনি 4-5 মিনিটমান সময় ভজাৰ পিছত দেখিছে পিয়াজৰ কালাৰ ধুনীয়াকৈ চেঞ্জ হৈ গ'ল। এনেকুৱা হলৈকে পিয়াজখিনি ভাজি ল'লে মাংস জোলৰ ৰংটো বহুত ধুনীয়া হয়। আৰু এতিয়া গেছৰ ফ্লেমটো হাই কৰি ইয়াত মেৰিনেট কৰি থৈ দিয়া মাংসখিনি দি লৈছো। এতিয়া মাংসখিনি হাই টু মিডিয়াম ফ্লেমৰ ভিতৰতে 6-7 মিনিটমান সময়ৰ কাৰণে ভালদৰে লৰাই ভাজি থাকিম। এতিয়া ইয়াত মছলা দি লম আৰু মছলাৰ ভিতৰত দিছো 1 চামুচ ধনিয়া পাউডাৰ, আধা চামুচ জিৰা পাউডাৰ আৰু এয়া আধা চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছো। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি লৈছো। এতিয়া ইয়াত 1 চামুচ আদা নহৰু পেষ্ট দিছো। 1 চামুচ থৈ দিছো পিছত দিবৰ কাৰণে। আদা নহৰু পেষ্ট মাংসখিনি ভাজি থাকোতে দিব লাগে। প্ৰথমতেই দি দিলে আদা নহৰু গোন্ধটো একেবাৰে নোহোৱা হৈ যায়গে। এতিয়া গেছৰ ফ্লেমটো একেবাৰে লো কৰি 4 মিনিটমান সময়ৰ কাৰণে ঢাকনি লগাই দিছো। প্ৰায় 4 মিনিটমান সময়ৰ পিছত এতিয়া আকৌ এবাৰ লৰাই লৈছো। এতিয়া ইয়াত কাটি লোৱা উলকবি আৰু আলুখিনি দি লৈছো আৰু এতিয়া গেছৰ ফ্লেমটো হাই কৰি 3-4 মিনিটমান সময়ৰ কাৰণে এইখিনি ভাজি লম। মাংসখিনি হাই ফ্লেমত 3-4 মিনিটমান সময় ভজাৰ পিছত এতিয়া গেছৰ ফ্লেমটো একেবাৰে লো কৰি ইয়াত ঢাকনি লগাই দিছো প্ৰায় 5 মিনিটমান সময়ৰ কাৰণে। প্ৰায় 5 মিনিটমান সময়ৰ পিছত এয়া দেখাইছো। ছাগলী মাংস বনালে হ'বলৈ অলপ টাইম লাগে, সেইকাৰণে ছাগলী মাংস বনালে অলপ টাইম লৈ বনাব লাগে। ছাগলী মাংসখিনিত পানী নিদিয়া আগলৈকে যিমানে ভাজি লয় সিমানে মাংসৰ টেষ্টটো ভাল হয়। সেইকাৰণে লো ফ্লেমত যিমান পাৰে সিমান দেৰিলৈকে ভাজি ল'ব। এতিয়া ইয়াত বাকি থকা আদা নহৰু 1 চামুচ দি লৈছো। এতিয়া লো ফ্লেমতে এইখিনি অলপ সময় ভাজি ল'ম যেতিয়ালৈকে আদা নহৰুৰ কেঁচা গোন্ধটো গুচি নাযায়।
এতিয়া আকৌ 5 মিনিটমান সময় কাৰণে লো ফ্লেমতে ঢাকনি লগাই দিছোঁ যাতে ওলকবি আৰু আলুখিনিৰ মাজলৈ ভালদৰে মছলাৰ ফ্লেভাৰ সোমাই যায় আৰু লগতে আলু আৰু ওলকবিখিনি যাতে অলপ সিজি যায়। 5 মিনিটমান সময়ৰ পিছত ঢাকনি আঁতৰাই ইয়াত দেখাইছোঁ আৰু কেৰাহীখন ভালদৰে গৰম কৰি লৈছিলোঁ কাৰণে ইয়াত দেখিছে কেৰাহীত অকণমানো লাগি ধৰা নাই। কেৰাহী লাগি নধৰিলে মাংসখিনি বহুত দেৰিলৈকে ভাজি থাকিবলৈ সুবিধা হয়। এতিয়া গেছৰ ফ্লেমটো হাই কৰি ইয়াত অলপমান উতলা গৰম পানী দি লৈছোঁ। এতিয়া হাই ফ্লেমতে নথকাকৈ 2 মিনিটমান সময় উতলিবলৈ দিম। এতিয়া এই পানীখিনি শুকালৈকে গেছৰ ফ্লেমটো লো কৰি ঢাকনি লগাই দিম 4 মিনিটমান সময়ৰ কাৰণে। আৰু ইয়াত 4 মিনিটমান সময়ৰ পিছত দেখাইছোঁ চক পানীখিনি একেবাৰে শুকাই গ'ল। এতিয়া ইয়াত ফাইনেল উতলা গৰম পানী দি লৈছোঁ। ইয়াৰ পিছত আৰু পানী নিদিওঁ। আপোনালোকে যিমান জোল বা গ্ৰেভি খাব বিচাৰে তাৰ হিচাপত পানী দি ল'ব, কিন্তু উতলা গৰম পানী দিব। উতলা গৰম পানী দিলে বেছি ভাল হয়। এতিয়া ইয়াত অকণমান ছানৰাইজৰ গৰম মছলা দিছোঁ। আলুখিনি অলপ সিজিছে, কিন্তু ওলকবিখিনি সিজোতে টাইম লাগে। সেইকাৰণে আলু আৰু ওলকবি একেবাৰে ভালদৰে সিজালৈকে গেছৰ ফ্লেমটো লো কৰি ইয়াত ঢাকনি লগাই দিছোঁ। লো ফ্লেমত ঢাকনি দি 7 মিনিটমান সময় উতলাই থকাৰ পিছত ইয়াত দেখাইছোঁ চক ওলকবি ধুনীয়াকৈ সিজি গৈছে আৰু ছাগলী মাংস জোলকণৰ ৰংটো বহুত ধুনীয়া হৈছে। আপোনালোকে যদি ছাগলী মাংস এনেদৰে ওলকবিৰ লগত বনাই খোৱা নাই তেতিয়াহ'লে এই ৰেচিপিটো ট্ৰাই কৰিব, খাই নিশ্চয় ভাল পাব। বহুত ধুনীয়া হয় খাবলৈ এনেদৰে ওলকবিৰ লগত বনালেও। আপোনালোক সকলোৱে আজি এই ৰেচিপিটো চাই ভাল পাব বুলি আশা কৰিছোঁ। যদি চাই ভাল পায় দেন ডু লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল। আকৌ আহিম মই এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁ, বাই বাই।